গাইজ গুড মৰ্ণিং নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আনক'বাৰ মেট্ৰিকৰ আৰু এটা ভ্লগলৈ। আমি ৰাতিপুৱা উঠিলোঁ, উঠি কিনে এতিয়া অলপমান শ্বপিং কৰিব হৈছোঁ। আজি ইয়াতে লাষ্ট ডে আমাৰ, তো আজি অলপমান শ্বপিং কৰি কিনে যাম। এতিয়া আমি NJP লৈ বাছলৈ যাব লাগিব। তো এতিয়া ৰুমলৈ যাওঁ, ৰুমৰ পৰা আমি চেক আউট কৰি কিনে বাছলৈ যাওঁ। আমি এতিয়া আহি আছোঁ বাছত, এই আহি পালোঁহি ধৰক আধা ৰাস্তামান পাইছোঁ আৰু ধৰক 1 ঘণ্টামান আছে আহি পাম আৰু মানে কি দেখাম আৰু বাছত আহি আছে আৰু ইয়াতে আৰু দেখাব লগা কি দেখাম আমি খেলাকে নেকি গৈছোঁ নেকি নাই আৰু আছে অলপমান শুনতি আছিল নেকি তোমাৰ কমফৰ্টেবল বাছত সৰু গাড়ীত মানে আহিলে বহুত চেলা আছে কৰিব লাগে গাড়ীতে উঠি এই মাথা বিষ হৈছে বোলে গাড়ীত আহিছে কাণেদি শুনা নাই আকৌ শুনা নাই বেমাৰী মানুহ অলপ এনাই নহয় কষ্ট হৈছে মোৰো চৰ্দি লাগি আছে অলপ দকতে যাই আছোঁ দক এইফালে আমি শিলিগুড়িৰ বাছ ষ্টপেজ তাৰপৰা এতিয়া আমি ৰুমক লাগি যাব লাগিব। ইয়াৰ পৰা সৰু গাড়ী এখন কিবা ল'ব লাগিব, এইফালে আজি ৰাতিটো ইয়াতে থাকিব লাগিব। আৰু এটা কথা কৈ দিওঁ, মানে আপোনালোকে যদি কেতিয়াবা ছিকিম যায় ডেইলি আপোনালোকে কাম মানে সৰু গাড়ীত যোৱাতকৈ এই বাছত গ'লে বেছি ভাল হয়। সঁচা কথা, বাছত মানে কি হয় কমফৰ্টেবল হয় একদম, আৰু মানে কি কম পইচাটো হয়, একদম সঁচা কথা। এইটো আৰামতো হৈছে, ধুনীয়া টাইমটো ধুনীয়া হয়। আৰু আপোনালোকে বুকিং অফিচ শিলিগুৰি আৰু এটা গেষ্ট হাউচো আছে, গেষ্ট হাউচো পায়। এইবিলাক বাছ আপোনাৰ ছিকিমৰ পৰাই আহে, এইবিলাক চব ছিকিমৰ নাম্বাৰ প্লেট আছে, ছিকিমৰ পৰাই বাছবিলাক আহিছে। এতিয়া কেণ্টিন চেণ্টিনো আছে, টয়লেট আছে, ইয়াতে চব গোটেইখিনি আছে। আৰু বাকী কি কৰিবা এতিয়া? ৰুমক লাগি মানে ৰুমক লাগি যাওঁ বুলি কওঁ, ৰুম লয় নাই দেখোন। বঢ়িয়া বঢ়িয়া। বাকী বুঢ়েত আছো না? কিবা খাব লাগিব, ভোক লাগছে আৰু। বঢ়িয়া বঢ়িয়া, খাম। ৰাতি কি কৰিবা? ৰাতিটো হ'ব দে যাই থাকোঁ। যাই থাকোঁ দিয়ক। এতিয়া আমি এতিয়া ওলাই আহিলোঁ অলপমান হোটেলৰ পৰা। এতিয়া অলপমান NJP ঘূৰোঁ বুলি ভাবিছোঁ। চাওঁ অলপ ঠাণ্ডা কম আছে ইয়াতে, আমাৰ তাতে অলপ বেছি ঠাণ্ডা আছে কিজানি। আমাৰ তাত বা কিমান টাইম হৈছে? একবাৰে গম খুব ভাল লাগিছিলে কি কৰা কেয়াকে হ'ব কেয়া ঘৰৰ ইয়াতে টাইম হ'ব লাগি মনত কৰিছে। অলপমান বজাৰত খাব লাগে, চাহ খাবাই পাৰা নাই। গাড়ীত দিয়া চাহ বুলি কয় লাল চাহ খাবা। এখন দোকান দেখো চাওক, সান্তনা সুইটছ চিন্স 1968। এখন চাহ খাবাই লাগব কিন্তু, হা ভাল হ'ব না চাহ? এখন খাওঁ না কি? বোলা ৰ'বা, গাড়ী আছে ৰ'বা। এই দুটা মাৰি কিবা হ'লে মোক ক'ব। অঁ ৰ'বা, অলপ ভালকৈ থাকাচোন। বোলা অলপ যাওঁ হা, খোজকাঢ়ি আহোঁ। এইটো কিবা 1 কৰোৰ দি আছে দেখোন। টিকেট এটা কিনা নহ'বা যদি 1 কৰোৰ পাওঁ কি কৰিবা কচোন তুমি? 1 কৰোৰ যদি পাওঁ, 1 কৰোৰ পালে মই লগ ছিকিমত তাতে বৰাফৰ মাজত আঁকি মই মাটি কিনিম। কি কোৱা? সঁচা নাই? তাতে তোক নাযাওঁ, অলপ থাকিম দা, অলপ থাকিম। কেতিয়াবা আহি যাওঁ আৰু মই বহিম, একদম দোকানত বহি থাকিম। ইয়াৰে টুৰিষ্ট যাব, পইচাগিলা খাম। অলপমান যাম মাজে ময়ো যাবা। টিকেট এটা কিনো আছে যদি লাগি যায়। টিকেটটো ল'বা নেকি? টিকেট নেকি? কি কয়? টিকেট এটা ল'বা নেকি? নাহিলে নমস্কাৰ। হা যোৱা নাপাওঁ নেকি? দে হ'ব আমি কৰিব নালাগে আচলতে।
সেই চাহ খাব আছোঁ খানাত নাচিব আছে সান্তনা চুইচ মানে কেনে আনচাব মানে কিছুমান মানে বিখ্যাত দোকান থাকে আমাৰ নলবাৰী চাইডে মনোজ হোটেল পূৰ্বশ্ৰী মৌচা খানা মানে আৰু সেইখনত মানে কি চাহ নাপয় মিঠাইৰটো অৰ্ডাৰ চলে তাৰমানে পেকিং চেকিং কৰি কিনে লৈ যায় আৰু মানে পেকিং চলি থাকে আৰু এইফালে চিংৰা লৈ আহিলোঁ এতিয়া সেই তাৰ পৰাই লৈ আহিছোঁ আৰু এটা চাহ দিছে আমুল গাখীৰৰ চাহ যি বেছো তাকে খাব ন খাম কথা নাই খাব লাগিব উপায় নাই আৰু বঢ়িয়া চাহ খাই লওক এফালে ওলাই আহিছোঁ ৰ'ব একবাৰ এফালে মানে ষ্টেচন এইটো NJP ষ্টেচন NJPৰ ফালে ওলাই কিমান নম্বৰ বাপৰে বাপ আৰু গোটেই যি মৰ তাতে মই আছে ওলাৰ থৈ আহিছোঁ লগাই পেলাই কাম নকৰে দিলেও কাম নকৰে ষ্টেচনৰ কাষৰ ৰুম না দূৰতো ল'ব নোৱাৰে এতিয়া ষ্টেচনৰ কাষত ৰুম গিলা ইমান ঠিক নহয় তাৰমানে ৰাতিপুৱা 7:50 আছে ট্ৰেইন 7:50 আছে দূৰত গ'লেও দিগদাৰ হৈ যায় এখন ৰখি আছে এখন কি বা কি ট্ৰেইন বা এখন কি হে এখন এখন ৰখি আছে কিবা হাল্লিবাৰী দেখোন তোমাৰ এইটো চাইডে আছে কি চিহু চাইডে আছে হাল্লিবাৰী কি কগলা নহয় নেকি নহয় কি এইগিলা কি সোফা আনকে বহিবা দিন আছে চালা এই বয়া দিন পাচ্ছি এইটো বটলৰ হেৰি কিবা বিস্কুট এগলা পুৰি পেলো নেকি এইগিলা নহয় ৰিচাইকেল কৰে ৰিচাইকেল তাৰমানে আৰু এইটোৰ পৰা আৰু বটল লাগিব আচ্ছা এই লেটাৰ বটল তুমি আৰু খাবা আৰু গাইজ কি কালি ট্ৰেইনখন টাইম আছিল 7:50 কেতিয়া যাব ট্ৰেইন 7:40 গতিকে আমি অলপ সোনকালে আহিব লাগিব আৰু এটা মস্ত ধুমুহা ষ্টেচন আহোঁতে সোমাইছে আপোনাৰ আহোঁতে 10 মিনিট গুচি যায় বেছি লাগিব 10 বেগগিলাখান আছে ৰুমৰ পৰা আহিলে কমচে কম 20 মিনিট লাগিব বেগো পা আছে চিৰি দি উঠিব লাগিব আৰু চিৰি দি নুঠো কালি এবাৰ কি আহি কালি যাবাই লাগিব দৰকাৰ কি ক কেনে লাগিল মজা কিন্তু অলপমান সমস্যা হ'ল আৰু মানে মেইন কথাটো হ'ল কি আৰু ধৰাচোন অলপ মেইন কথাটো কি হ'ল মানে এইটো এই ভিডিঅ'টোতে আপোনালোকে আজিৰখিনিও পাব কালিৰখিনিও পাব গোটেইখিনি তাৰমানে একেলগে পাব ঘূৰি ঘূৰি আহিলোঁ ভাতকেইটা খাওঁ কাইলৈ বিচনাত যাওঁ পুৱা আৰু দাউৰিব লাগিব আমি ষ্টেচন 7টা বজাত পাবাই লাগিব 8টা বজাত পালি আমাৰ টাইম ঠিকে এইফালে এইগিলা লৈ লৈছোঁ ৰাতিৰ সাজ আৰু ৰাতিৰ সাজ খুৰাও লৈছোঁ নিৰামিষ আহুচীয়া মানুহ এইটো আহোচ বাকী খাই লওঁ দিয়ক এখানি পুৱাইতো লগ পামেই আপোনালোকক আৰু ৰাতিপুৱাই গুড মৰ্ণিং গাইজ আপোনালোকে কালিৰ ভ্লগটোতে আজিৰ ভিডিঅ'টো চাই আছে আজি হৈছে আমাৰ ডে 6 আমি এতিয়া ট্ৰেইনক লাগি যাব লাগিব NJP ষ্টেচনৰ ট্ৰেইন আছে আমি ষ্টেচনৰ কাষতেই আছোঁ চাহ খাই আছোঁ খাইছ না পিটি খাইছ বঢ়িয়া বঢ়িয়া কেনে আহিছে পিটি ভাল হৈছে ন ৰাখ দেৰি কৰিছ কিন্তু অঁ অলপ সোনকাল কৰিব লাগে মানুহ ট্ৰেইন চেইন টাইমত পাব লাগিলি হয়নে কৈছি না কচোন দেৰি চাহ তাহ খাই যাই থাকোঁ ট্ৰেইনত লৈ ৰেলৱে চিষ্টেমটো ইমান বেয়া কিয় চাৰে 5টাত আহিব ট্ৰেইন 7:40 ট্ৰেইনখন 5:30 আহিব ৰখি থাকিব লাগিব তেনেকুৱাটো বহুত দেখা লৈছে সেইবাৰ দাৰ্জিলিং যাওঁতেও সেনেকৈ কেবিন ফুল ৰাতি উঠিছে ভাল এই পুৱাই উঠি আছোঁ তাতে মানে একদম বেয়া হৈ গৈছে তো তাৰ পৰা তাতে বহুত সময় বহিলোঁ বৰ ভাগৰ লাগি গৈছে কেম্বা লাগি গৈছে নৰি এংকি বহি থাকিব সেইকাৰণে তাই ওচৰতে এটা ৰুম লৈছোঁ অলপ সময় ইয়াতে জিৰালোঁ অলপ সময় থাকিলোঁ থাকি কিনে এতিয়া অলপ ভাত চাত খাই আহোঁ অলপ কিবা খাই আহোঁ আৰু ট্ৰেইনখন বহুত দেৰি হ'ব আৰু মানে তাতে ষ্টেচনত থকাটো ইমান সহজ কথা নহয় কাৰণ তাতে বহিব জেগা নাথাকে আৰু মানে ইমান বেকা বেকি আৰু মানে কি হৈছে তাতে থাকাওঁতে কেনে কেম্বা লাগিছে কাণ চান গল চল মোৰ একদম চৰ্দি লাগি অৱস্থা বয়া হৈ গৈছে কিবা ঘৰটো পালি হয় আৰু বহুত দেৰি হৈ গৈছে আৰু ট্ৰেইনখনে কি কৰি আছে এই বোলে 6টা এই বোলে 6টা 20 এই বোলে 6:30 পিছে যাই আছে কেইটা প্লেন বহি থাকোঁ তাতে উপায়টো নাই গমটো নাপায় দেৰি হৈ যাব বহুতখিনি দেৰি হৈ যাব টাইমটো সেই টাইম মতে আহিলে কথা নাই এতিয়া সোনকালে যাই পালোঁ হয় সেই আৰু সেইকাৰণে এটা ৰুমটো ল'লোঁ খাই অলপমান কিবা এটা খাওঁ আৰু ভোকো লাগিছিল খোৱা নাই নৰিয়ে
11 ঘণ্টা 10 ঘণ্টা ট্ৰেইন এখনে যেতিয়া লেট কৰিব তেতিয়া সেই ট্ৰেইনখনক হৈ থাকিব পাৰিম নেকি আপোনালোকে আৰু তাতে বহা জাগাই নাই তাৰমানে যিমান মানুহ কুম্ভ মেলা ট্ৰেইনখন মানে প্ৰগ্ৰেছ হৈ আছে শুনবা পোৱা মতে তাতে বোলে কিবা হৈছে বোলে হয়তো ট্ৰেইনখনৰ একো নহ'লেও ৰেল লাইনৰ কিবা এনেকুৱা প্ৰব্লেম হৈছে কাৰণ 11-12 ঘণ্টা এখন ট্ৰেইন লেট হোৱা সহজ কথা নহয় গতিকে ইয়াতে ল'লোঁ দিয়ক ৰুম এটা এতিয়া ভাত খাব আহিছোঁ ৰ'ব হ'লে হোটেল চোটেল গিলাখান আছে ষ্টেচনৰ কাষতে তাৰমানে বৰ দাম ইয়াতে হয়নে বৰ দাম এই ভাত লৈছোঁ ৰ'ব ইয়াতে দি গ'ল 3খন কাঁহী দি গৈছে এই এখন কাঁহী এখন হৈছে আপোনাৰ ডিছ থালি আৰু কি মাছ আবুৰেত মাছটো কিনো এইটো ভোগ আৰি মাছ হয় নেকি ভাতটো লৈছে চিকেন আজি পেট বয়ে নহয় নেকি হে ৰাস্তাত যদি আগাল লাগে খাবাই নেকি এফালে আহিছে মানুহ সেইটো আৰু ক'বাই নালাগে বাইক দিনা আহোঁ এই ৰাতিপুৱা 7:50 থকা ট্ৰেইনখনত গৈছোঁ দিয়ক কিন্তু এতিয়া সময়টো হৈছে আপোনালোকৰ 7:10 ভাবকচোন একবাৰ মানে কেনেকুৱা কি হ'ব পাৰে ট্ৰেইন আছিল 8:50 বহিছোঁ গধূলি 7:10 এখন ট্ৰেইনত তোৰে তোক দেখাই নাই দেখোন হা আছা না কেনাই একদম মানে কিবা দক আৰু কি ক'ম আৰু এতিয়া ক'ব নোৱাৰি একদম ক'ব নোৱাৰি কিবা কয় আৰু পালি হয় আৰু ভট্টু আৰু বৰ কষ্ট হৈছে ভট্টু ক'ত হা একো নাই নেকি ঘূৰেতে ব্ৰেড চপটো খাই বোলে এতিয়া তই ভোক লাগছি বোলে তাক হা আমি তাতে উঠলোঁ তাৰপিছত আৰু এতিয়া যাই আছোঁ মানে ট্ৰেইনতে তাৰপিছত আৰু ইয়াতে বহি আছে ওপৰত পুৰেতো যাওঁতে অলপমান যাওঁতে ভোক লাগিল এই নামমান জেগা এই আহাৰ লগে ভোক লাগবে ধৰিলে তাৰপিছত ইয়াতে মানে শ্লিপাৰত মানে কি হয় কি বাইকটো হ'ব বাৰু শ্লিপাৰত যোৱাটো বহুত কঠিন ইয়াতে মানে কি হয় যাবা নদী মানে বহুত দিগদাৰ ইয়াতে মানে পাঁচ চিটত কোনে বহি আছে ঠিক নাই বহুত দিগদাৰ হৈছে এতিয়া আমি কিবা কৈ আৰু জেগাটো লৈছোঁ আৰু বহুত দিগদাৰ হৈছে বাইক ল'ব ৰখি আছে বাইক ল'ব এই বুঢ়ীতে বোলে কিবা এটা বাইক ল'ব বঢ়িয়া আছে এই ঠিক আছে বাৰু কিবাকে ঘৰটো আহি পালোঁ দিয়ক মানে ৰঙিয়া ষ্টেচনত নামলোঁ নামি পেলাই তাৰ পৰা এখন টেক্সি লৈছোঁ টেক্সি লৈ ডাইৰেক্ট ঘৰ সেইলে আপোনালোক দেখি থকা নাই তাৰমানে একদম মানে গা চা বহুত বেয়া লাগি গৈছে মাতটো দেখি গমেই পাইছে কেনেকুৱা আহি গৈছে মানে কণ্ঠ বয়া আহি গৈছে এই ভট্টু ইয়াতে নাই বাৰু মানে ভট্টুক ঘৰত থৈ আহিছোঁ আমি গৃহানুজ আছে মোৰ লগত মানে পুৰেত ভট্টু বোলে নাথাকে যাওকচোন ভট্টুৰ বোলে গা বহুত বেয়া তাক বিছনাখন লাগবই বোলে ঘৰৰ বিছনাখন বোলে এই কথা নেকি তোমাৰ বোলে যাওঁ থৈ আহোঁ তাক থৈ আহিছোঁ একেলগে বাকী মই বিছনাত মানে মই ঘুমাইছিলোঁহে ব্লগটো এণ্ড কৰিব পাৰি গৈছোঁ তাৰ পৰা আৰু উঠি পেলাই এই ব্লগটো এণ্ড কৰিব পাৰিছোঁ এইগিলা কম্বল চম্বল থৈ দিয়ে আছে পূৰা এতিয়া অলপমান কিবা এটা মানে ভাল লাগছে বেমাৰটো হ'বই ফিক্স হোৱাটো আৰু কাহ হৈছে অলপ তাৰ পৰা মানে কি ভিডিঅ'ত আপোনালোকক কিমান কি দেখাব পাৰিলোঁ সেইটো নাজানো কিন্তু চেষ্টা কৰিছোঁ প্ৰথম হিচাপে আপোনালোকে অলপ ছাপোৰ্ট কৰিব আমাক সেইটোৱে লাগে আৰু চেনেলটো মনিটাইজ হ'লে আমি এনেকৈ ভাল ভিডিঅ'বিলাক দি থাকিব পাৰিম আৰু আপোনালোকৰ নেক্সট ভিডিঅ' আপোনালোকে এই কি বুলি কয় ট্ৰিপটোৰ হিচাপ সম্বন্ধীয় আপোনালোকে মানে কিমান কি খৰচ হ'ল ক'ত কিনকি গ'ল এইবিলাক আপোনালোকে গম পাব নেক্সট ভিডিঅ'লৈকে আপোনালোকক বাই দিলোঁ শুভৰাত্ৰি